বৰষুণৰ বতৰ নধৰে আৰু এইটো এতিয়া ইয়াত আছে নমস্কাৰ পুনৰবাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অকণমান দেখাত বেলেগ লাগিছে নহয় ৰেড ওপৰত ৰেড ড্ৰেছো ৰেড এফালে যাওঁ আজি আৰু সেইকাৰণে মানে বিচাৰি এইখন উলিয়ালোঁ কিমানো আকৌ কুৰ্তি চুৰ্তি পিন্ধি থাকিম এই ফ্ৰকখন লং ফ্ৰক একদম এইখন পিন্ধি ওলালোঁ আজি আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নহ'লেতো ভিডিঅ' দিয়াই নহয় আপোনালোকক দেখাবলগীয়া একো নাথাকেই সেইকাৰণে ভাবিলোঁ আৰু বতৰটোও ডাৱৰীয়া হৈ আছে মাহীহঁত অহা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ আৰু ক'ত যাওঁ কি কৰোঁ মই এইখিনি পিছত দেখুৱাম পৰিস্থিতি মানে যদি ঠিক ঠাক মানে মই যদি এডজাষ্ট হ'ব পাৰোঁ আৰু তেতিয়াহ'লে মই দেখাই দিম আৰু নহ'লে অকণমানকৈ দেখুৱাম যি দেখাম আপোনালোকে দেখিয়ে থাকিব আৰু কেনেকুৱা লাগিছে মোক জনাব আৰু বহুত গৰম মই একো মুখত লগা নাই এয়া গৰমত ঘামি গৈছোঁ আৰু একো লগা নাই মই একো লগাবই নোৱাৰোঁ এনেই মই ক্ৰীম পাউডাৰ তেনেকৈ লগাওঁ মেকআপ নকৰোঁৱে বহুতে ভাবে মেকআপ কৰা বুলি কিন্তু মেকআপ নকৰোঁৱে অকল এই আইলিনা আৰু লিপষ্টিক অকণমান লগাওঁ সেইখিনি আৰু এইডাল নতুনকৈ আনিছোঁ সেইকাৰণে এইডাল লগাই ল'লোঁ আৰু কি ক'ম আৰু কথাটো আছিলে স্পেচিয়েল কথাটো হ'ল যে আপোনালোকে মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত ইমান মৰম দিলে সেইটো মোৰ 1K ভিউজ কমপ্লিট মানে 1K ভিউজ পাৰ কৰিলে আৰু সেইকাৰণে বহুত ধন্যবাদ বহুত ভাল লাগিলে দেখি আৰু ইমানখিনি মৰম দিছে আচলতে যিটো সময়ত মই সেই ভিডিঅ'টো আপলোড কৰিছিলোঁ মই একো গম পোৱা নাছিলোঁ এতিয়াও বহুখিনি কথা মই গম নাপাওঁ আচলতে এনেই কৰিব লাগে কৰিছোঁ যেনেকৈ পাৰোঁ তেনেকৈ কেতিয়াবা কোনোবাক সোধোঁ কিবা কথা কোনোবাই কিবা অকণমান ইফাল দেখুৱাই দিয়ে সেইখিনিয়ে বাকী বহুতখিনি নিজে কৰিছোঁ কৰি গৈ আছোঁ আৰু আপোনালোকে যে সেই ভিডিঅ'টোত 1K ভিউজ কৰিছে বহুতৰ কাৰণে সেইখিনি বহুত নহ'ব পাৰে কিন্তু মোৰ কাৰণে সেইখিনিয়ে বহুত আৰু মানে আপোনালোকে দেখিছেই বহুতে গম পাইছে যে মই ভিডিঅ'টোত কথাখিনি ভালকৈ ক'বও পৰা নাছিলোঁ মই অভয়াপুৰ ৰাজবাৰীৰ ওপৰত যি ভিডিঅ'টো দিছিলোঁ সেইটো আচলতে মই বহুতখিনি ৰৈও গৈছে মই নেক্সট আকৌ কেতিয়াবা ভালকৈ দিবলৈ চেষ্টা কৰিম আৰু সেইখিনিয়ে বহুত ভাল লাগিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে বেছি কথা নকওঁ ব'লক আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ বৰষুণৰ বতৰ মই এনেকুৱা বতৰ যাবই বেয়া পাওঁ নগ'লেও নহয় নধৰে এয়া আমি পিছত এনেদৰে মোবাইল চাইডত জাগাই নাই এইফালে মাহী দাদা মা মাহী পিন্ধছে দাদা পিন্ধছে তুমিও পিন্ধা নাই ময়ো পিন্ধা নাই কি কৈ আছিলা কোৱাচোন কেনেকৈ পইচা পাণ পইচা দিছোঁ মানে খানা ওলালে আৰু মানে আৰু সেইটো আৰু পাণ পইচা আৰু যদি কিবা আছে পাৰিলে খানা হ'লে আকৌ যেনেকৈ হওক আৰু এইখানিৰ পৰা দাদাই চলাব নেকি
এইখিনি চলাই নহ'লে মাহীয়ে নেকি আৰু এয়া আমি আহি পালোঁ বৰষুণৰ মাজে মাজে আহি পাই এয়া ভিতৰলৈ গৈ আছোঁ এতিয়া বলক আপোনালোকেও মোৰ লগত ভিতৰলৈ নালাগে মোক এতিয়া মোবাইল নালাগে 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 নধৰে 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 আগে দি দিয়েচোন এইফালে এইটো কোন জাগা নাই 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 মানে দৰে বহুত দেৰি থাকি থাকি আমি এতিয়া ঘৰলৈ গৈ আছোঁ ৰাতি হৈ গ'ল আৰু এতিয়া আহি মেলি একদম ফ্ৰেছ হৈ ল'লোঁ আৰু ফ্ৰেছ হৈ মইতো কোৱাই নাই ক'ত গৈছিলোঁ আপোনালোকে যিটো ভিডিঅ'ত দেখিলে টিকলি এটা দেখিলে সেই টিকলিটো তাইৰ অন্নপ্ৰসন্ন আছিলে মোৰ জেঠীৰ ছোৱালী মানে মোৰ বাইদেউৰ ছোৱালী জেঠীৰ ছোৱালীৰ ছোৱালী মোৰ বাৰ ছোৱালীৰ অন্নপ্ৰসন্ন আছিল টিকলিটোৰ আৰু আহিলোঁ গৈ মেলি অকণমান দেখালোঁ আৰু বেছি একো দেখাবলগীয়া নাছিলে কাৰণে নাই দেখুওৱা আৰু এতিয়া আহোঁতে আমাৰ যিহেতু বাবা ঘৰত আছিলে সেইকাৰণে আমাক ভিনদেউৱে পঠাই দিলে এইটোৱে মাহীহঁতকো এটা দিলে আৰু এইটো আমাকো এটা দিলে আমাৰতো অকণমান ডাঙৰ এতিয়া ইয়াৰ ভিতৰত কি কি আছে সেইখিনি এতিয়া চাওক আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ গতিকে বলক এইটো আমি এতিয়া খোলোঁ আৰু এইটো এতিয়া ইয়াত আছে কি কিবা দিছে গম নাপাওঁ সেইকাৰণে এতিয়া খোলোঁ এই ভাত এইটো এয়া ভাত তাৰপিছত ইয়াত আছে মাছো দিছে বাহ এইটো মাছ কি দেখাম ন এইটো মাছ আৰু এইফালে চব্জি মিক্সাৰ চব্জি মই ভালকৈ বেক কেমেৰা দি দেখাম আৰু এইটো চাগে মাংসই হ'ব এই মাংস মই এতিয়া ভালকৈ দেখাওঁ ৰ'ব এয়া চাওক এয়া মাছ মাংস এয়া মিক্সাৰ চব্জি এটা আৰু এয়া ভাত ভিনদেউৱে বহুত ধুনীয়াকৈ পঠাই দিলে আৰু এই চেগতে ভিনদেউলৈ বহুত বহুত ধন্যবাদ যেতিয়াই দিছিলে তেতিয়াই মায়ে ধন্যবাদ দিলে আমিও ক'লোঁ কিয়নো দিব লাগে তথাপি মানে ভিনদেউৰ মহা মানে আমাৰ বাবাক পঠাই দিলে আৰু ভাল লাগিলে আৰু ভিডিঅ'টো ইমানখিনি আছিলে গ'লোঁ আহিলোঁ খালোঁ সেইখিনিয়ে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজি আৰু বিশেষ একো নাই বাই বাই